গৈ পিনে হেৰি লাইন লাইন কৰি ৰুইছে। গুড ইভিনিং, ৱেলকাম টু মাই চেনেল। আপোনালোকক মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে এইটো কোম্পানী, আমি কাম কৰা কোম্পানীটো আৰু কামৰ মাজত কেনিও যাব নোৱাৰি। ডিউটি 12 ঘণ্টা 16 ঘণ্টা চলি থাকে। কি কৰিম তাকে অকণমান এই সময়ত শুই উঠি, ইয়াত নাইট চিফ্ট চলি আছিলে, শুই উঠি ওলাই আহিলোঁ। আজি শিমলু খেতিখনকে দেখাই দিওঁ বোলো। তেনেকৈ শিমলু খেতি কৰি আছে আৰু এই খেতি কৰে, এই উঠাই এতিয়া খেতি কৰি আছে আৰু ৰুই গৈয়ে আছে। বহুত ডাঙৰ এৰিয়া হয়, অকল শিমলু খেতিয়ে পাব। শিমলু অসমততো এনেকৈ শিমলু খেতি কৰা নহয়, তাকে শিমলু পাৰি দেখাই দিছোঁ। কি ধুনীয়াকৈ শাৰী শাৰীকৈ একদম ঢেপি তুলি 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 এটা এটাকৈ গুজি 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 ৰুই দিছে। এই শিমলু আলুটো বহুত ডাঙৰ হয়। কি কৰি খাই সেইটো ইমানকৈ গম নাপাইছোঁ বাৰু। বনাই আপোনালোকে চাই লওক, এইডাল এইটো এনেকুৱাকৈ শিমলু আলু। এইফালে পাই গ'লোহি এতিয়া মুকলি। এতিয়া বৰ্তমান ইয়াত শিমলুবিলাক পূৰা উঠাই থকা হৈছে। বৰ্তমান উঠাই আছে এইবিলাক শিমলু। এইটো শিমলু কাটি একদম পূৰা উঠাই আছে আৰু পূৰা এইফালে চব কাটি আছে। চাই লওক একবাৰ ধুনীয়াকৈ শিমলু বাৰীখন। চাওক নাই শিমলু এইখিনি উঠালে, কাটি এনেকৈ কাটি মেলি উঠালে, উঠাই মাটি এতিয়া বৰ্তমান শিমলু কাটি থকা হৈছে, কাটি আছে বৰ্তমান। তাৰপাছত লাহে লাহে চব কামবিলাক হৈ আছে আৰু এইফালে চাওক না শিমলু কি ধুনীয়াকৈ খেতি কৰি আছে। কি কৰে নাজানো। ইয়াত আমিতো এনেকৈ খাই পোৱা নাই শিমলু খেতি, বইল কৰি খাই বুলি ভাবিছোঁ। কি কামত ব্যৱহাৰ কৰে সেইটো গম নাপাইছোঁ বাৰু। যিহেতু সুধিবলৈ বাৰু ভাষাটো অলপ বুজি নাপাওঁ, তাকে অহাও বেছি দিন হোৱা নাই, এই কথাবিলাকতো নাজানো। কিছুমান এটা দুটা জানো আৰু তাকে মই কেৰেলাৰ যিখিনি ভাষা আছে বেয়া ভাষা, সেইখিনি পটককৈ বুজি পোৱা যায়, পটককৈ শিকা হয়। আৰু যিখিনি অসমীয়াত যিখিনি আমাৰ বেয়া ভাষাবিলাক কোৱা হয় না, কিছুমান বেয়া শব্দবিলাক আছে, সেইবিলাকো এই লোকেল মানুহে প্ৰায় জানে। মানে অসমীয়া ল'ৰাবিলাকে মাতি থাকে, কৈ থাকে না, শুনি থাকে, সেইকাৰণে প্ৰায় গম পাই যায় লোকেলবিলাকে। আৰু ইয়াৰ লোকেল যিখিনি কেৰেলীয়ান বা বিহাৰী কিছুমানৰ বেয়া ভাষাবিলাক থাকে, সেইবিলাকতো পূৰা অলপ শিকিব পৰা যায়, গম পোৱা যায় আৰু কেনেকুৱা কথাবিলাক। প্ৰায়তো সেইবিলাক কথাবিলাক বেছিকৈ মানুহে মুখত আনে, বেয়া ভাষাটো। ভাল ভাষাটো পৰা শিকিবলৈ অকণমান দেৰি লাগে। লাহে লাহে তেনেকুৱা কথাবিলাক বহুত পাৰ্থক্য আছে বাৰু আমাৰ অসমীয়া আৰু কেৰেলীয়ানৰ মাজত। বহুত বেলেগ। সিহঁতৰ ভাষাটো পূৰা ঘূৰাই ঘূৰাই কয়। আমাৰতো চব নিজৰ ভাষাটো চবৰে উজুৱে বাৰু। এতিয়া সিহঁতৰ ভাষাটো আমাৰ বাবে কঠিন, আৰু আমাৰ ভাষাটো ইহঁতৰ বাবে কঠিন। বেয়া ভাষাটো অলপ পটককেনে তাৰমানে বুজি লোৱা যায়।